আমাৰ দনেশ্বৰ ডাঙৰীয়াই 22 বছৰ আমাৰ মুছলমানসকলৰ আশীৰ্বাদত, মুছলমানসকলৰ অক্সিজেন লৈ পেলাই, মুছলমানসকলৰ সহায়ত পৰিত্ৰাণ পাই 22 বছৰ কিন্তু শাসনত বহিলে। আমাৰ ইয়াত মেক্সিমাম BPF ছাপৰ্টাৰে আছিলে, নহয় জানো? 99.99% BPF ছাপৰ্টাৰ আছিলে। কিন্তু মুছলমানে BPFৰ হাওঁফাওঁ হোৱা স্বত্তেও, অক্সিজেন হোৱা স্বত্তেও মুছলমানসকলক BPFে কি দিলে? প্ৰথম প্ৰশ্নটো আমাৰ হ'ব লাগিব। দ্বিতীয় প্ৰশ্নটো হ'ব লাগিব, যি BPFক, যি দনেশ্বৰ গয়াৰী 22 বছৰ আমি শাসনত বহালো, সেই দনেশ্বৰ গয়াৰীক আপোনালোকে এইবাৰ আহিলে প্ৰশ্ন কৰিব। আমাৰ মাতৃসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ, দনেশ্বৰ আহিলে প্ৰশ্ন কৰিব। আমাৰ ইয়াত জ্যেষ্ঠ ভাতৃ স্বৰূপ আমাৰ পিতৃসকল বহি আছে, ভাইসকল বহি আছে, ভনীসকল বহি আছে। আপোনালোকে প্ৰশ্ন কৰক দনেশ্বৰক, 2019-ৰ 4 নৱেম্বৰত 1,17,000 মুছলমানক ইলেকশ্যন কৰি খেদিব লাগে বুলি কিয় হাইকোৰ্টত ৰিপৰ্টটো দিলে সেইটো সোধক দনেশ্বৰক। 1,17,000 মুছলমান কৰ হয় জানে? BTC। তেওঁলোকক বাংলাদেশী সজাইছে আৰু BTCৰ বড়োসকলৰ 3,50,000 বিঘা মাটিটো, বড়োসকলৰ মাটিটো সেই বাংলাদেশী 1,17,000 মুছলমানসকলে দখল কৰি লৈছে বুলি হাইকোৰ্টত ৰিপৰ্ট দিছে 2019 চনৰ 4 নৱেম্বৰত। ৰিপৰ্টটো কিয় দিলে বুলি আপোনালোকে সোধক। 2 নম্বৰত আমি আকৌ কৈছোঁ, মুছলমানসকল BPFৰ ত্ৰাণকৰ্তা। মই ভুল কৈছোঁ নেকি? BPFসকল, মুছলমানসকল BPFৰ অক্সিজেন, মুছলমানসকল BPFৰ হাওঁফাওঁ। কিন্তু এই হাওঁফাওঁ, অক্সিজেন, ত্ৰাণকৰ্তা আমাৰ যিখিনি ভাইসকল আছে, ভনীসকল আছে, যিখিনি আমাৰ ইছলামিক বিশ্বাসী, আল্লাহ বিশ্বাসী আমাৰ ভাইসকল আছে, এখেতসকলক যোৱা 11 জুলাই তাৰিখে, মনত ৰাখিব দেই চবে, 11 জুলাই তাৰিখে আৰু 11 আগষ্ট দিনাখন, এতিয়া আগষ্ট মাহৰ 29, যোৱা 11 তাৰিখে দাউৰাও দেখ্ৰেবক চিনি পাইছেনে আপোনালোকে? দাউৰাও দেখ্ৰেবৰ হাগ্ৰামাৰ এডভাইজাৰ, তাৰ ভনীয়েকে মালতী ৰাণী চিনি পায়? দাউৰাও দেখ্ৰেবৰ ভনীয়েক মালতী ৰাণী হ'ল উমেনৰ চেয়াৰমেন, প্ৰেচিডেণ্ট। এই দাউৰাও দেখ্ৰেবে কোকৰাঝাৰ DC অফিচ বাইদেউ আৰু চিৰাং DC অফিচত স্মাৰক পত্ৰ দিছে, মেমৰেণ্ডাম দিছে। আৰু মেমৰেণ্ডামত কৈছে, অসমত য'ত নেকি ইভিকশ্যন হৈ আছে, এই সুযোগতে আমাৰ BTC থকা 1,17,000 মুছলমান সম্প্ৰদায়, যিসকলে 3,50,000 বিঘা বড়োসকলৰ মাটিটো কাঢ়ি লৈছে, তেওঁলোকক এই সুযোগতে ইভিকশ্যন কৰিব লাগে বুলি মেমৰেণ্ডাম দিছে, স্মাৰক পত্ৰ দিছে। কিয় দিছে সেইটোত আমাৰ দনেশ্বৰ ডাঙৰীয়াই আহিলে প্ৰশ্ন কৰিব, কিয় দিছে। 3 নম্বৰ প্ৰশ্ন কৰিব যে হাগ্ৰামাৰ দিনত কিমান মানুহে মাটি পাইছে জানেনে আপোনালোকে? 1623টা পৰিয়ালে, 1623টা পৰিয়ালে মাটিৰ পাট্টা পাইছে হাগ্ৰামাৰ দিনত। আমাৰ দিনত কিমান মানুহৰ মাটিৰ সমস্যা সমাধান হৈছে জানে? 3,66,000। আমি ঈদগাহ, খবৰস্থান, মছজিদ, গীৰ্জা, ঈদগাহ, খবৰস্থান, গীৰ্জা, মন্দিৰটোকে ৰাজহুৱা স্থান বুলি কয়, ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠানটোকে আমি 5,000 দিছোঁ। টোটেল আমি মাটিৰ সমস্যা সমাধান কৰিছোঁ 3,66,000 5 বছৰ। 5 বছৰ হোৱা নাই, হ'বহে ন, ডিচেম্বৰতহে 5 বছৰ হ'ব। তেওঁলোকে 17 বছৰ কিমান দিছে আপোনালোকে শুনিব। এনে ব্লাইণ্ডলি, আমি কানা নহয়, আমি কলা নহয়, হয় না নহয়? আমি মানে বোবা নহয়, আমি সকলো আল্লাই দিয়া জ্ঞানটো আমাৰ লগত আছে।
আমি বিবেকেৰে কাম কৰিব লাগিব। আমাৰ অধিকাৰটো টকা পইচাৰে ৰিজাব নোৱাৰে। যিটো ডনেশ্বৰে 200 টকা 100 টকা দি পেলাই আমাক ফুচলাই পেলাই আমাৰ জীৱনটো নষ্ট কৰিব। এতিয়া মই এটা জাষ্ট উদাহৰণ দিব বিচাৰিছো, মাত্ৰ এটা উদাহৰণ। আপোনালোকে দাউৰাইঘাটটো জানে না? দাউৰাইঘাটটো 2012 চনৰ গণ্ডগোলত চেদিলি ভিদিলি হৈ গৈছে। তাত আমাৰ এজন চাচা, কি নাম আছিলে? আজমল চাচা। আজমল চাচাই কেম্প এটা বনাই দিছিলে, য'ত আমি আজমল কেম্প বুলি জানে। গম পাই? কাশীপাৰা। দাদাই জানে, মই মানে জানে নে নাজানে সুধি আছো কথাটো। এই কাশীপাৰাত 161টা মুছলমান ফেমিলিয়ে বসবাস কৰে। মোৰ মুখস্থ আছে 161টা ফেমিলিৰ ভিতৰত 153টা ফেমিলিক আমি মাটিৰ পাত্তা দিছো একবাৰতে। 161টাৰ ভিতৰত 153টা দিছো। এতিয়া কিমান থাকিলে? 8টা। 8টাৰো চাগে হ'লেতেন কাগজ পত্ৰ নথকাৰ কাৰণে হোৱা। এটা গাঁৱৰ, এটা মুছলমান গাঁৱত যদি 153টা আমি মাটি দিব পাৰে, বাকী মুছলমানক আমি দিব নোৱাৰিনে? কিয় নোৱাৰে? আমি দি আছো, হয়নে নহয়? দি আছো। এতিয়া হাগ্ৰামাই কৈছে, 4 নম্বৰ প্ৰশ্নটো সোধক এতিয়া হাগ্ৰামাক। কি প্ৰশ্ন? হাগ্ৰামাই বড়ো গাঁৱে গাঁৱে গৈ পেলাই কৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ফেৰেংগা, মোক ফেৰেংগা বুলি কয়, ৰঞ্জিত বসুমতাৰী মোৰ নামটো ফেৰেংগা, মই এতিয়া আপোনালোকৰে কেণ্ডিডেট UPPL দলৰ। হাগ্ৰামা আৰু ফেৰেংগায়ে বড়োসকলৰ মাটিটো জেনেৰেল আৰু মুছলমানক বেচিছে। বহুত হাজাৰ হাজাৰ বিঘা মানুহ মাটি মুছলমানসকলক বেচিছে, ম্যাদীকৰণ কৰিছে। ঈদগাৰ নামত, খবৰস্থানৰ নামত, গীৰ্জাৰ নামত, মছজিদৰ নামত ৰেজিষ্টাৰ কৰিছে। আমাৰ চৰকাৰ আহিলে, হাগ্ৰামাই কৈছে সিহঁতৰ চৰকাৰ আহিলে বড়ো গাঁৱে গাঁৱে গৈ পেলাই কৈছে, প্ৰথম তেওঁলোকৰ মিটিঙৰ, চৰকাৰী মিটিং, এক্সিকিউটিভ কাউন্সিল মিটিং বুলি কয়, সেই মিটিঙত প্ৰথম এজেণ্ডাটো হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যিমানখিনি জেনেৰেল মানুহক মাতি দিছে সেইটো কেঞ্চেলেশ্যন কৰা। কিয় এই এজেণ্ডাটো আপোনালোকে বড়ো গাঁৱে গাঁৱে লৈছে বুলি প্ৰশ্ন কৰক। দনেশ্বৰক কৰক। দনেশ্বৰে কৈছে প্ৰমোদ বড়ো আহিলে ইভিকশ্যন হ'ব। ইভিকশ্যন কৰিছে? আমি মাটিহে দিছো। প্ৰমোদ বড়ো আহিলে ইভিকশ্যন কৰিব, কৰিছে? আমি সংস্থাপন দিছো, আমি সুৰক্ষা দিছো। যি কথাটো কি কয়, ইলিগেশ্যন আনি, অসমীয়াত কি ক'ব ইলিগেশ্যনটো? অভিযোগ। অভিযোগ আনি পেলাই আমাৰ মাজত যি সম্পৰ্ক, 800 বছৰীয়া বড়ো মুছলমানৰ সম্পৰ্ক, 800 বছৰীয়া। আপোনালোকৰ ইয়াত যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে বড়োজীয়ে, কোনোবা পঢ়া আছে নে? কলেজত, ইউনিভাৰ্চিটিত পঢ়া আছে নি কোনোবা? থেংক ইউ ভেৰি মাছ। কিমানত পঢ়ি আছা? ডিগ্ৰী কমপ্লিট হ'ব। থেংক ইউ। কি ডিপাৰ্টমেণ্ট মেজৰ? Political science. Very good. Political science is a part of history. Okay? Yeah, sit down. মই 23 years, 23 বছৰ মই মাষ্টৰ চাকৰি কৰিছোঁ। কলেজতো মই লেকচাৰাৰ কৰিছোঁ। মোৰ ছাবজেক্ট হিষ্ট্ৰী। মই হিষ্ট্ৰীৰে ছাত্ৰ। 1206 চনত যেতিয়া তুৰ্কী চৰকাৰে তিব্বত আক্ৰমণ কৰিবলৈ আহিছিল, কোনফালে আহিছিল? ধুবুৰী হৈ পেলাই এনেকৈ আহিছিলে। ক'ত? আমাৰ ৰঙিয়াৰ হৈ পেলাই কি আছিলে এইটো ভূটান, হেৰিটো ৰঙিয়াৰ ওপৰৰ ভূটানটো দৰংগা জুলি ওচৰ হৈ পেলাই গৈছিল। তাত প্ৰথম আমাৰ বড়ো ৰজাক লগ পাইছিলে মেচ ৰজা। ক'ত লগ পাইছিলে? ধুবুৰীত লগ পাইছিলে। সেই ধুবুৰীৰ মেচ ৰজাজনে একেদিনাখনে প্ৰায় 30,000 বড়ো মানুহ লৈ পেলাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। একেদিনাখনে প্ৰায় 30,000 বড়ো মানুহ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। কিমান চনত? 1206 খ্ৰীষ্টাব্দত। কিমান বছৰ হ'ল আমাৰ সম্পৰ্ক? এতিয়া 800 পাৰ হৈ গৈছে। আমাৰ সম্পৰ্কটো মুছলমান বড়োৰ সম্পৰ্ক 800 বছৰীয়া, আজিৰ নহয়। যি সম্পৰ্কটো আমাৰ হাগ্ৰামাই যোৱা 17 বছৰে বিচ্ছেদ কৰিলে, আৰু ইয়াৰে আকৌ সমন্বয় কৰিবৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে কাম কৰি আছে। যাৰ ফলত সমন্বয় মানে কি? সমন্বয় মানে
আপোনাৰ হৃদয় আৰু মোৰ হৃদয় এটা স্পৰ্শ কৰিব পাৰা, আপোনাৰ চকু আৰু মোৰ চকুৱে স্পৰ্শ কৰিব পাৰা, আপোনাৰ বেদনা আৰু মোৰ বেদনা অনুভৱ কৰিব পাৰা, আপোনাৰ দুখ আৰু মোৰ দুখ সংলগ্ন হ'ব পাৰা, আপোনাৰ আপোনাৰ মাতৃৰ সম্পৰ্ক মোৰ মাতৃৰ সম্পৰ্কৰ লগত ওচৰ চপাই অনা, সেইটো হ'ল সমন্বয়। এই সমন্বয়টো কেৱল মাত্ৰ মুখেৰে ক'লে নহ'ব, হাতে কামে কৰিব লাগিব। যিটো আমাৰ BPF দলে হাগ্ৰামাই দনেশ্বৰ চাহাবে 22 বছৰ জিকাই দিয়া স্বত্তেও এই সমন্বয়টো কৰিবলৈ কেতিয়াও অহা নাই। আমাৰ দুখ, আমাৰ বেদনা, আমাৰ অধিকাৰ সেইটো টকা পইচাৰে বেচিব নোৱাৰে, কিনিব নোৱাৰে, যিটো BPF-এ যোৱা 17 বছৰে কৰি আহিছে। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোক সকলোৱে আজি মাৰ বান্ধি ওলাই আহিব লাগিব। কোনোবাই কৈছে আমাৰ চৰকাৰ আহিলে মুছলমানক খেদিব, হিম্মত নাই, হিম্মত নাই, আমি নাম দিম। কোনোবাই কৈছে আমাৰ চৰকাৰ আহিলে মাটি দিব, 17 বছৰে কিয় দিয়া নাছিল, হয় না নহয়? কোনোবাই কৈছে আমাৰ চৰকাৰ আহিলে চাকৰি দিম। আজিৰ দিনত যিমান মুছলমান মানুহে মাষ্টৰ চাকৰি পাইছে, 1 পইচা দিব লগা হোৱা নাই, হৈছে। কোনোবাই কৈছে আমাৰ মুছলমানৰ লগত ভাল সম্পৰ্ক আছে, যদি ভাল সম্পৰ্ক আছিলে মছজিদৰ নামত কিয় ডনেশ্যন দিয়া নাছিল, যিটো আমাৰ চৰকাৰে আজি দিছে আলাৰী চেৰাম বিঠাংকিৰে। কোনোবাই কৈছে মুছলমানসকল আমাৰ ভাই, যদি মুছলমানসকল তোমালোকৰ ভাই আছিলে, আমাৰ যিবিলাক ধৰ্মগুৰুসকলে ঘূৰিবলৈ যায় ধৰ্মস্থানত, কি কয় সেইটো? হজ যাত্ৰা কৰা। হজ যাত্ৰা কৰাৰ সময়ত যে আমি জিৰণি লয়, এই বিশ্বাসী আল্লাহ বিশ্বাসী ব্যক্তিসকলে, আল্লাহৰ পুত্ৰবিলাকে সেই হজ ভৱনটো কিয় কৰি নিদিলে, যিটো 4.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছোঁ? সেইটোৱে হ'ল সমন্বয়। আৰু আপুনি আৰু মোৰ মাজত সমন্বয় কৰিব নোৱাৰে। আপুনি যিমানে নকওক শান্তি শান্তি, মুখত কেতিয়াও শান্তি নাহিব। আমি সমন্বয় কৰিবলৈ সক্ষম হোৱাৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ কাৰণে আজি বহুত কি কয় আমাৰ নেশ্যনেল পলিটিকেল পাৰ্টিয়ে হওক, ৰিজনেল পলিটিকেল পাৰ্টিয়ে হওক, আহি পেলাই ইলেকশ্যন কৰিবলৈ ইয়াত খেলিবলৈ ইয়াত প্ৰস্তুত হৈ আছে। আগত কিয় সাহস কৰা নাছিল? হাগ্ৰামাই কাকো সুবিধা দিয়া নাছিল, বিকল্প ৰাস্তাও নাছিল। মুছলমান হিচাপে ভয়ে ভয়ে হাগ্ৰামাক ভোট দিব লগা হৈছিল। আজি ভয় কৰিব নালাগে। কোনো মুছলমানক ইছলামৰ নামত, মুছলমান জাতিৰ নামত বিভাজন বিভক্ত কৰিব পৰা কাৰো BPF-ৰ হিম্মত নামে আপোনালোকক প্ৰতিশ্ৰুতি দিছে। কাকো ভয় কৰিব নালাগে। আল্লাহ আমাৰ আটাইতকৈ ডাঙৰ। পৃথিৱীত এই ইউনিভাৰ্চত যিয়ে নাথাকক, ইয়াৰে মুৰব্বী হ'ল আল্লাহ। আমি আল্লাহৰ সন্তান হৈ কোনোবা ব্যক্তি কিবা ভয় কৰিব লাগে নেকি? হয় না নহয়? কাৰোবাৰ ভয়ত কি আমি কঁপনি হৈ থাকিম নেকি? আল্লাহ আমাক পথ দেখুৱাব। আৰু সেই আল্লাহ আজি আমাৰ সকলো জাতি জনগোষ্ঠী কৈছে একগোট হওক। আমি অগ্নি পৰীক্ষাত বহি আছো। 4.5 লাখ মুছলমান মানুহে যদি একগোট হৈ যায় নহয়, BTCৰ গাড়ীখন মুছলমানে চলাব পাৰে। ইমান ইমান সৰু 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 জাতি, মই নাম নকওঁ, যিবিলাকে আজি BTCৰ গাড়ীটো চলাই আছে। কিন্তু আমাৰ মুছলমান আৰু বড় মানুহে ভেবালা বিচাৰি আছে। কিয়? আমি বিভক্ত হৈ আছো। আমাৰ আইনাল চাহাবৰ নেতৃত্বত একটা গ্ৰুপ, আমাৰ হাবিলৰ নেতৃত্বত একটা গ্ৰুপ, আমাৰ এই চাচাৰ নেতৃত্বত এটা গ্ৰুপ, তেনেকৈ গ্ৰুপ গ্ৰুপ বিভক্ত হৈ পেলাই আমাৰ যি অস্তিত্ব, সেই অস্তিত্বটো আমি নোহোৱা কৰিছোঁ। লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ, আমি কিয় পলিটিক্স কৰোঁ? নাও ইট গ'জ টু দ্য পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট, অ'কে? আমি কিয় পলিটিক্স কৰোঁ? 3টা বস্তু। মই টকা পাবৰ কাৰণে পলিটিক্স নকৰোঁ, মোক গৰিবৰ কাৰণে মই পলিটিক্স নকৰোঁ, মোক দেখুৱাবৰ কাৰণে মই পলিটিক্স নকৰোঁ। 3টা, জাতি, মাতৃ আৰু মাটি। জাতি কোন? মুছলমান জাতি। জাতি কোন? বড়ো জাতি।
জাতি কোন বাঙালি জাতি, জাতি কোন রাজবংশী সূত্রধর গারো ব্রাভা জাতি। এই খ্রিস্টিয়ান রীতিনীতি, ইসলাম রীতিনীতি, হিন্দু রীতিনীতি, মাতৃমানী রীতিনীতি, জাতি মাটি মাতৃ আৰু এটাটো হ'ল মাটি। মাটি হ'ল আমি মাটিৰ মানুহ, আমি মাটিত থিয় হৈ আছো। 2013 চনত হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত তৌজি বাহেৰা টিভি কাজনা, তৌজি বাহিৰে কাজনা বন্ধ কৰিছে না হাগ্ৰামাই? যেতিয়া বন্ধ কৰিছে আপোনাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আপুনি মাটিৰ মালিক নহয়, তাৰ কাৰণে কাজনা দিব নোৱাৰে। 2013 চনৰ পৰা আমাৰ মাটিৰ অধিকাৰটো হাগ্ৰামে কাঢ়ি লৈছে, কিন্তু এই 2024 চনত সকলো জাতি জনগোষ্ঠীক আকৌ সক্ষম হৈছো টিভি কাজনা, হয় না নহয়? কাজনা দিব নাপায় মানে আপোনাৰ মাটিৰ অধিকাৰ নাই। কিয় মাটিৰ অধিকাৰ নাই? ময়োতো ভাৰতীয় মানুহ, কিয় মাটিৰ অধিকাৰ নাই? ময়োতো এই অঞ্চলৰে মানুহ, BTCৰে মানুহ। গতিকে ভাৰতীয় নাগৰিক হিচাপে আমাৰ সকলোৰে অধিকাৰ আছে। ইয়াত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট ডিফাৰেঞ্চ কিয় আহিব লাগে? বড়ো অনাবড়ো বিভাজন কিয় আনিব লাগে? এই সকলোৰ পৰা যদি আমি একগোট হ'ব লাগে, আপোনালোকে মুছলমানৰ কাৰণে ভোট দিয়ক। ৰঞ্জিত বসুমতাৰীক নহয়, মুছলমানক বচাবৰ কাৰণে, মুছলমানৰ ধৰ্ম, মুছলমানৰ সংস্কৃতি, মুছলমানৰ মাতৃ, মুছলমানৰ ভাষা, মুছলমানৰ মাটি, মুছলমানৰ অধিকাৰক ৰক্ষা কৰিবৰ কাৰণে ভোট দিয়ক। এই ভোটটো টকা পইচাৰে এৰি যাব নালাগে। একবাৰ মাত্ৰ 5 বছৰত আপোনাৰ অধিকাৰটো আহে। এই অধিকাৰটো লোৱাৰ সময়ত 4.5 লাখ মুছলমান মানুহে একগোট হৈ যাওক। কাৰো বাপেৰৰ হিম্মত নাই আমাক ইভিকশ্যন কৰি খেদিব পৰা, কাৰো বাপেৰৰ হিম্মত। আৰু যেতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব, প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰে ভাগিন, প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰে ল'ৰা, প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰে ভতিজা, প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰে নাতি, প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰে আপোন ভাই বুলি ভাবি লৈ পেলাই আপোনালোকৰ জাতিটো বচাবৰ কাৰণে আমি যিটো মৰ্যাদা দিছোঁ, অকল মুছলমান বুলি নহয়, অকল বড়ো বুলি নহয়, 26টা জাতি জনগোষ্ঠীক আমি স্বীকৃতি দিছোঁ। হয়, BTCত ইমান 4.5 লাখ মুছলমান আছে, তেওঁলোক আমাৰ ভাই। হয়, BTCত 1,40,000 বাঙালী মানুহ আছে, তেওঁলোক আমাৰ ভাই। BTCত 9 লাখ বড়ো মানুহ আছে, তেওঁলোক আমাৰ ভাই। আমি সকলোৱে এতিয়া ভাই ভাই হৈ পেলাই বসবাস কৰিবলৈ বিচাৰিছোঁ। তাক কোনোবা দূৰৰ পৰা আহি পেলাই আমাক ডিষ্টাৰ্ব দিব নালাগে, হয় না নহয়? আৰু এখন আমি ফুলৰ বাগিচা বনাব বিচাৰিছোঁ। এই ফুলৰ বাগিচাটো এনেকুৱা বাগিচা য'ত মুছলমানসকলে এটা ফুল হ'ব, য'ত বড়োসকলে এটা ফুল ফুলিব, য'ত গাৰোসকলে ফুল হিচাপে ফুলি থাকিব, ৰাভাসকলো ফুল, সকলো জাতি জনগোষ্ঠীয়ে যদি ফুল হিচাপে ফুলি থাকে, ইয়াত পখিলা পৰিবই। পখিলা মানে কি? শান্তি। পখিলা মানে কি? সমন্বয়। পখিলা মানে কি? ঐক্যতা। পখিলা মানে কি? প্ৰগতি। আৰু সেই পোহৰৰ উৎসৱ 24 ঘণ্টাত 24 ঘণ্টা, 12 মাহত 12 মাহ আমি পূৰ্ণিমা ৰাতি দেখিবই লাগিব। কোনো অমাৱস্যা ৰাতি আমি চিন্তা কৰিব নালাগে। যি অমাৱস্যা ৰাতিটো 17 বছৰে BPF-ক আমাক দিছিলে, BPF-এ ইয়াৰ পৰা আমি আজি মুক্ত পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক। আপোনালোকে, আমি জানো আটাইতকৈ আল্লাহ বিশ্বাসী ভাইসকলে দিনত 5 বাৰকেই আল্লাহৰ লগত আলোচনা কৰে, প্ৰাৰ্থনা কৰে নাই? আপোনালোকে আল্লাহৰ ওচৰত আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। হ'ব পাৰে আমি আল্লাহ বিশ্বাসী নহয়, হ'লেও আল্লাহ বিশ্বাসী নহ'লেও যিসকল আল্লাহক নজনা ব্যক্তিসকল আছে, সিহঁতেও যেন আল্লাহক চিনি পায়, সিহঁতৰ মাধ্যমেৰে যেন আল্লাহৰ দেশটো, আল্লাহৰ শান্তিৰ দেশটো আমি গঢ়িবলৈ সক্ষম হয়, সেইবুলি আল্লাহৰ ওচৰত আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। আমাৰ পাৰ্টীয়ে যেন এই BTC অঞ্চলত হিন্দু, মুছলমান, বড়ো, অনাবড়ো, শিখ, খ্ৰীষ্টিয়ান সকলো লৈ পেলাই এখন নতুন প্ৰজন্মক নতুন পথ দেখুৱাব পাৰে, সেইটোৰ কাৰণে আল্লাহৰ ওচৰত আমাক অৰ্পণ কৰক বুলি মই প্ৰাৰ্থনা আপোনালোকক জনাইছোঁ। শেষত মই এটা শ্লোগান দিব বিচাৰিছোঁ।
যি শ্লোগানটো শুনিলে বেলেগে বেয়া পায়, কিন্তু আমাৰ কাৰণে ভাল। ঠিক আছে, সেইটো আপোনালোকে বহিয়ে কওক। মই ক'ব বিচাৰিছো, হিন্দু মুছলমান ভাই ভাই, বড়ো মুছলমান ভাই ভাই, বড়ো অনাবড়ো ভাই ভাই, হিন্দু মুছলমান ভাই ভাই, ইসলাম বড়ো ভাই ভাই, ভাই 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 ভাই। থ্যাংক ইউ, থ্যাংক ইউ, থ্যাংক ইউ।